নমস্কাৰ, স্বাগতম জনাইছোঁ আজি জাকিৰ আছাম হেল্ল' ইউটিউব চেনেল। কথা পাতিম আজি আপোনালোকৰ লগত ডবকাৰ চাংমাজিত লামডিং সংৰক্ষিত বনাঞ্চলত যিসকল মানুহক উচ্ছেদ কৰিছিলে আৰু সেইসকল মানুহক হোজাই জিলাৰ ডবকাৰ চাংমাজিত তেওঁলোকক সংস্থাপন কৰিছে। আৰু সেই সংস্থাপন কৰা সেই জনসাধাৰণখিনিৰ মাজত আজিৰ ৰাতিপুৱা তেওঁলোকৰ লগত দেখা কৰিছিলোঁ, কিছুমান মানুহৰ লগত মত বিনিময় কৰিছিলোঁ। আৰু যোৱাকালি আপোনালোকে নিশ্চয় জানে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ দিছে। আৰু তেওঁলোকক যেতিয়া তেওঁলোকক স্থান দিয়া হৈছে এখন মুকলি পথাৰত ধান খেতিত, বিশাল তিৰপালেৰে তেওঁলোকে একোটা পৰিয়ালে একোটা ঘৰ সাজি তেওঁলোকে বসবাস কৰি আছে তাত। আৰু আমি সেই সুস্থ চিন্তাধাৰাৰ যিসকলে সমাজখনক সুৰক্ষিত কৰিব লাগে, মোগলৰ আক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিব লাগে, অসমৰ সভ্যতা সংস্কৃতিৰ কথা কৈ আমি অসমখনক সুজলা কৰিব বিচাৰোঁ, সেইসকল আমি জনসাধাৰণে ক'ত ৰাতিপুৱা টোপনি মাৰিছোঁ? ইমান ঠাণ্ডা, ইমান জাৰত আমাৰ নিজৰ পৰিয়ালক লৈ মা দেউতা ভাই ভনী আত্মীয় স্বজন সকলোৱে খুব শান্তিত আছোঁ। আৰু সেই মানুহখিনি কিমান কষ্টৰে তেওঁলোকে যোৱাকালি ৰাতি বৰষুণত ৰাতিটো পাৰ কৰিছে, ইমান ঠাণ্ডাত। সেইসকল মানুহ 66ৰ পৰা আৰম্ভ কৰি 71ৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ তেওঁলোকৰ নথিপত্ৰ আছে। প্ৰায় 60%ৰ ওপৰত মানুহৰ NRCত নাম আহিছে, ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে। সেইসকল মানুহে অবৈধভাৱে সেই মাটিখিনি দখল কৰি আছিলে, চৰকাৰী মাটি। মই 100 বাৰ পক্ষত, চৰকাৰৰ পক্ষত বা আইনৰ পক্ষত, সংবিধানৰ পক্ষত যে চৰকাৰী মাটি কোনোবাই দখল কৰিছে সেইখিনি মানুহক তাৰ পৰা উচ্ছেদ কৰিব লাগে, মই 100% আছোঁ। আৰু যদি কোনোবা মানুহ অবৈধ বিদেশীয়ে সেই মাটিখিনি দখল কৰিছে সেই মানুহখিনিকো উচ্ছেদ কৰি অসমৰ পৰা বিতৰণ কৰিব লাগে। আনকি 1971 চনৰ 25 মাৰ্চৰ মাজনিশালৈকে সেই যিখিনি মানুহ আহিছে সেই মানুহখিনিক খেদি পঠিয়াব লাগে। আৰু তাৰ আগৰ যিখিনি মানুহ আছে সেইখিনি মানুহে অসমত সুন্দৰভাৱে বসবাস কৰিব লাগে। আৰু সেইসকল মানুহ য'ৰ মানুহ সেইখিনি ঠাইত চৰকাৰৰ কাম হ'ল পঠিয়াই দিয়া। আৰু এতিয়া সেই নখুটিত উচ্ছেদিত মানুহখিনিক, লামডিং সংৰক্ষিত বনাঞ্চলৰ সেই উচ্ছেদিত মানুহখিনিক সেই ডবকাৰ চাংমাজিত যিটো সংস্থাপন কৰিছে, তেওঁলোকক আশ্ৰয় দিছে। আজি যদি অলপ খুব ধাৰাসাৰে বৰষুণ হয়, তেওঁলোকে য'ত তিৰপাল লগাই তেওঁলোকে ঘৰ সাজিছে, সৰু সৰু ঘৰ, সেই পথাৰখনত নিশ্চয় পানী হ'ব। পানী হোৱাৰ লগে লগে সেই পৰিয়ালৰ মানুহখিনি আকৌ যাব ক'ত? আকৌ গৈ তেওঁলোকে ঘৰ সাজিব ক'ত? আকৌ কোনোবা এখন চৰকাৰী মাটি দখল কৰিব তেওঁলোকে। আৰু চৰকাৰী মাটি দখল কৰি কি কৰিব তেওঁলোকে? আকৌ তেওঁলোকে তাত সংস্থাপিত হ'ব, দখল কৰিব, গছ গছনি চৰকাৰৰ সম্পত্তি ধ্বংস কৰিব তেওঁলোকে। গতিকে মই ভাবোঁ অতি শীঘ্ৰে প্ৰশাসনে ইয়াৰ এটা ব্যৱস্থা কৰিব লাগে। কাৰণ যদিও সেই মানুহখিনি উচ্ছেদিত মানুহ, তেওঁলোকৰ অপৰাধ আছিল, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে, দখল কৰি পেলাই তেওঁলোকে তাত বসবাস কৰিছে। আৰু সেই মানুহখিনিয়ে আজি উচ্ছেদিত হ'ল, তেওঁলোকৰ অপৰাধ, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। মই ভাবিছোঁ একদম 100% অপৰাধী, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। এইটোত একমত নহয় মই। চৰকাৰী সম্পত্তিৰ ওপৰত কাৰো অধিকাৰ নাই, মোৰো পৈতৃক সম্পত্তি নহয় চৰকাৰী মাটি যে মই দখল কৰি পেলাই যে মই ইয়াত কিবা এটা কৰিম, তেনেকুৱা মোৰো হেৰি নহয়। তো গাইজ, কথা হ'ল যদি তেওঁলোকে অপৰাধী চৰকাৰী মাটি তেওঁলোকে দখল কৰিছে, আজি সেই মানুহখিনি, মই আজি কথা পাতিছিলোঁ কিছুমান, বহুত মানুহ আছে নগাঁৱত ব্ৰহ্মপুত্ৰ নদীয়ে তেওঁলোকক উঠুৱাই লৈ গৈছিলে, বহুত সম্পত্তি তেওঁলোকৰ ধ্বংস হৈছিলে। আৰু তাৰ পৰা কিবা তেওঁলোকে টকা পইচা অলপ যোগাৰ কৰি পেলাই তেওঁলোকে এইখিনি মাটি আহি তেওঁলোকে লৈছিলে কোনোবা মানুহৰ হতুৱাই। ইতিমধ্যে আপোনালোকে জানে বিভিন্ন সংবাদ মাধ্যমত ভাইৰেল হৈছে, তেনেকুৱা ধৰণৰ মানুহৰ প্ৰৰোচনাত পৰি পেলাই তেওঁলোকে আহি চৰকাৰী মাটি কিনি লৈছিলে টকা দি। আৰু সেই মাটিৰ পৰা তেওঁলোকে উচ্ছেদিত হ'ল। আৰু সেই মাটিৰ পৰা উচ্ছেদিত হৈ আজি ইমান ঠাণ্ডাত সেই মানুহখিনিয়ে আজি আশ্ৰয়স্থলীত তেওঁলোকে থাকিব লগা হৈছে, এখন মুকলি
পথাৰত তিৰপালৰ তলত থাকিব লগা হৈছে, চৰ্দি জ্বৰ কাহ হৈ আছে, বহুত কষ্ট কৰি আছে মানুহে, বহুত আভাল বৃদ্ধ বনিতা আছে, দুখ লাগিছে। সুস্থ এজন মানুহে যদি 10 মিনিট সময় তেওঁলোকৰ লগত কথা পাতে, কঠোৰৰ পৰা কঠোৰ যদি হৃদয় হয় সেই মানুহজনৰ চকুৰে পানী ওলাই আহিব তেওঁলোকৰ কষ্ট দেখি পেলাই। গতিকে মই বৃহত্তৰ সমন্বয়ৰ যি সপোন দেখা সচেতন অসমবাসী ৰাইজ, আপোনালোক আঠাইলৈ আহ্বান জনাইছোঁ, আপোনালোকে এই কষ্টকৰ সময়খিনিত যোনে যি পাৰে, ঠাণ্ডাৰ কাপোৰৰ পৰা আৰম্ভ কৰি খোৱা খাদ্যৰ পৰা যোনে যি পাৰে সকলোৱে তেওঁলোকৰ মাজত আহি সহায়ৰ হাত আগবঢ়াওক। তাৰ স্থানীয় যিসকল জ্যেষ্ঠসকল আছে, তাৰ গাঁৱৰ যুৱক যিসকল আছে, আজি তেওঁলোকেও সেই মানুহখিনিৰ লগত খুব সুন্দৰভাৱে তেওঁলোকৰ ব্যৱস্থা কৰি দি আছে, যোগাযোগৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে বিভিন্ন বেচৰকাৰী অনুষ্ঠানবিলাকৰ লগতে আপোনাৰ দমকলৰ ব্যৱস্থা কৰি দিয়া হৈছে, পানীৰ ব্যৱস্থা কৰি দিয়া হৈছে, বিদ্যুতৰতো এইবিলাক ব্যৱস্থা মানে কোনো ধৰণৰ হেৰিয়েই নাই। খুব কষ্ট কৰি তেওঁলোকে জীৱন যাপন কৰি আছে তাত। সৰু সৰু বাচ্চা, সৰু সৰু কেঁচুৱা সন্তান মাকে লৈ পেলাই যিটো সময়ত ঠাণ্ডা লগাব নালাগে, যিটো সময়ত শৰীৰত এনাৰ্জিত থাকিব লাগে, সুন্দৰকৈ থাকিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে, সেইটো সময়ত আজি কিমান ধৰণৰ এক পৰ্যায়ত আছে দেখিলে নিজৰো বেয়া লাগি যায়। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি জনতাৰ মাজলৈ পহুচাই দিয়ক যে উচ্ছেদিত মানুহখিনিৰ পক্ষত থিয় দিয়াৰ কাৰণে। আৰু এই ক্ষেত্ৰত মই দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন জেগাত মই কথা পাতিছোঁ যে ডবকাৰ অফুৰন্ত ৰাইজে যথেষ্টখিনি সহায় কৰিছে। ইয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, মই গৌৰৱ কৰা নাই বা কাৰোবাৰ প্ৰচাৰ কৰা নাই, যিটো শুনা পাইছোঁ বা যিটো তাৰ স্থানীয় সেই অঞ্চলৰ যি উচ্ছেদিত মানুহখিনিয়ে কৈছে, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ হোজাই জিলা সমিতি, আনফৰ পৰিয়াল, আজমল পৰিয়ালে যিখিনি তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে সেইখিনিতো পৰ্যাপ্ত নহয় সেই মানুহখিনিৰ কাৰণে। মই আগতেও আৰু এটা ভিডিঅ' আপোনালোকক জনাইছিলোঁ, ভিডিঅ' আপোনালোকক আগবঢ়াইছিলোঁ আৰু আপোনালোকক কৈছিলোঁ যে আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। যথেষ্টখিনি মানুহে তাত সঁহাৰি জনাইছে, কিন্তু এইখিনিও পৰ্যাপ্ত নহয়। গতিকে মই এই সুযোগত সকলোকে আহ্বান জনাইছোঁ, মোৰ প্ৰিয় যিমান দৰ্শকসকল আছে জাকিৰ আছাম হেল্ল' ইউটিউব চেনেলৰ সমূহ দৰ্শকৰ লগতে অসমবাসী ৰাইজকো আহ্বান জনাইছোঁ, আপোনালোকে আহক। আৰু মোৰ প্ৰতিজন দৰ্শকক মই আহ্বান জনাইছোঁ, আপোনালোকে ভিডিঅ'টো আপোনালোকৰ ফেচবুকৰ জৰিয়তে, আপোনালোকৰ ইনষ্টাগ্ৰামৰ জৰিয়তে, আপোনালোকৰ হোৱাটছআপ যোগে আপোনালোকৰ যিসকল বন্ধু আছে সকলোলৈ শ্বেয়াৰ কৰক, যাতে এই খবৰটো পहुঁচি যায় যে সেই দুখীয়া মানুহখিনিক বা সেই কষ্ট কৰি থকা মানুহখিনিক যাতে সহায়ৰ হাত আগবঢ়ায় তেনেকুৱা ধৰণৰ। গতিকে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে মানুহখিনি সামান্য হ'লেও উপকৃত হয়। কাৰণ আমি মানুহ পৃথিৱীত কিমান দিন জীয়াই থাকিম, আমাৰতো এদিন মৃত্যু হ'ব। আজি আমি সুন্দৰভাৱে শুই আছোঁ বিচনাত, কিন্তু সেই মানুহখিনি কেনেকুৱা শুইছে আমি খবৰ ৰাখিছোঁনে কোনোবাই? আমিওতো মানুহ, সেই সকলো মানুহ, কিন্তু তেওঁলোকৰ এটাই অপৰাধ আছিলে যে তেওঁলোকে চৰকাৰী মাটি কোনোবা মানুহৰ জৰিয়তে কিনি পেলাই তেওঁলোকে তাত আশ্ৰয় লৈছিলে, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। মই আগতেও কৈছোঁ যে চৰকাৰী মাটি কোনোবাই দখল কৰিছে সেইটোৰ মই পক্ষপাতী নহয়, 100% উচ্ছেদিত হ'ব লাগিব। অসমৰ য'ত চৰকাৰী মাটি আছে তাত উচ্ছেদিত হ'ব লাগিব। আৰু চৰকাৰী মাটি যদি অসমৰ খিলঞ্জীয়া মানুহখিনি, অসমৰ 1971 চনৰ 25 মাৰ্চৰ আগত অহা মানুহখিনিয়ে যদি ক'ৰবাত দখল কৰিছে, সেই মানুহখিনিক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দি স্থায়ীভাৱে সংস্থাপন দি পেলাই মানুহখিনিক উচ্ছেদ কৰক, সেইটো আহ্বান জনাইছোঁ। আহ্বান জনাই আপোনালোকৰ সুস্থতা কামনা কৰি, সেই উচ্ছেদিত কষ্টকৰ মানুহখিনিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি, আপোনালোক আঠাইৰে দীৰ্ঘায়ু কামনা কৰি মই সামৰিছোঁ। ধন্যবাদ। জয়তু জননী, জয় আই অসম।